Next. May I come in, sir? Yes, coming. Please sit down. Thank you, sir. Miss Anamika. Yes, sir. Are you comfortable? Yes, sir. I'm comfortable. তুমি তোমাৰ পৰিচয়টো দাঙি ধৰা। সব ইণ্টাৰভিউতে এইটো প্ৰশ্নই সোধে এনেই নিজৰ বিষয়ে কৈ বেয়া পাওঁ। মোৰ নাম অনামিকা বৰা। মোৰ ঘৰ লখিমপুৰত। মই BA পাছ কৰিছোঁ নৰ্থ লখিমপুৰ কলেজৰ পৰা। তোমাৰ মেজৰ কিহত আছিল? মোৰ মেজৰ আছামিজ। গুড। থেংক ইউ, ছাৰ। বাৰু মিছ অনামিকা, তুমি এই চাকৰিটো কৰোঁতে কিয় আগ্ৰহী? কিয় কৰিব বিচাৰা এই চাকৰিটো? জীৱনটোক লৈ মানুহৰ কিমান হেঁপাহ, কিমান পৰিকল্পনা, কাৰ বাবে কৰে মানুহে হেঁপাহবোৰ? এমুঠি অন্ন, এযোৰ বস্ত্ৰ, মোৰ সকলো আছে বুলি ভাবিব পৰাকৈ পানীৰ নিচিনা সপোন দেখিবলৈ। হয়, পানীৰ নিচিনা সপোন, যাৰ কোনো আকাৰ নাই, ৰং নাই, কিন্তু যাৰ পাছে পাছে জীৱন দৌৰি ফুৰে। মিছ অনামিকা, য়েছ ছাৰ। পানী এগিলাছ খাই ল। Your interview completed. You can go now. পৰম সুখক মানুহে স্বৰ্গসুখ বুলি কয়। মৰাৰ পাছত যদি স্বৰ্গপ্ৰাপ্তি হয়, তাৰপিছত কিবা হেঁপাহ বাকী থাকেনে? স্বৰ্গপ্ৰাপ্তিৰ পাছত কিবা প্ৰাপ্তি কৰিবলৈ বাকী থাকে জানো? ঐ, অ' তোৰ ইণ্টাৰভিউ কেনেকুৱা হ'ল? ইমান ভালো হোৱা নাই, ইমান বেয়া হোৱা নাই। তোৰ কেনেকুৱা হ'ল? মোৰো ছেইম কণ্ডিশ্যন। সেইবোৰ বাদ দে, ব'ল ঘৰলৈ যাওঁ। ব'ল যাওঁ। অৰ্ণৱ, ঐ অৰ্ণৱ, কি কৰি আছ? আজিতো ইণ্টাৰভিউ কেনেকুৱা হ'ল? গৈছে আৰু ইণ্টাৰভিউহে। পিছে তই ইনষ্টাত কাৰ লগত মেছেজ কৰি আছ? চাওঁ কাৰ লগত মেছেজ কৰি আছ? কাৰ লগতো কোৱা নাই। অঁ, এইজনী অনামিকা নহয়নে? তই দেখোন অনামিকাক নামাতই, পিছে মেছেজ কৰি আছ যে? তলে তলে কথা পাতি থাক মানে? নহয় পাগল, এনেই আজি ইনষ্টাত দেখি অলপ মেছেজ কৰিলোঁ। হ'ব, 3 বছৰ একেলগে পঢ়িলি, অথচ আজিলৈকে মা দেখাৰ মাতি নাপালি, হঠাতে মেছেজ কৰিবলৈ কি দৰকাৰ হ'লো? মানে আজি মই যিটো কোম্পানীত ইণ্টাৰভিউ দিব গৈছিলোঁ, তালৈ তাইও গৈছিল। আজি বহুত দিনৰ পাছত দেখিলোঁ আৰু তাই সেইকাৰণে খবৰ ল'বলৈ মেছেজ এটা কৰিলোঁ।
হয় নেকি হ'ব দে তেতিয়া পিছে অলপ ওলাই যাওঁ বৈ ক'লৈনো যাবি বৈ এনেই অকণমান বাইকখন লৈ ওলাই যাওঁ বৈ ব'ল হঠাতে আজি মোলৈ অৰ্ণৱে কিয় মেছেজ কৰিলে 3 বছৰ একেখন কলেজতে পঢ়িলোঁ আজিলৈকে এবাৰো মাতি নোপোৱা ল'ৰাটোৱে আজি কিয় বা মোক মেছেজ কৰিলে মই বাৰু বেছিকৈ ভাবি আছোঁ নেকি অলপ মেছেজ কৰিলে আৰু কাম বন নাইতো অকল বহি বহি খাবলৈ লাগে একেলগৰ ছোৱালী বিয়া হৈ সংসাৰ পাতিলেগৈ তোৰতো সেইবোৰ কাণখাৰে নাই কাম নকৰাকৈ খাবলৈ পাইছতো ক'তনো কাণখাৰ হ'ব তোৰ উফ আকৌ আৰম্ভ হ'ল আৰু কিমান সহ্য কৰিব লাগিব এইবোৰ কথা আৰু এতিয়া মই সহ্য কৰিব নোৱাৰা হৈ গৈছোঁ মোৰ জীৱনটো এনেকৈ পাৰ হৈ যাব নেকি অনামিকা অনামিকা ঐ কি হ'ল লাজ পালিনে তই দেখোন তাইক বৰ খবলৈ আছিলি এতিয়া নমতাকে এৰি গ'ল যে তাই কিবা খং উঠি আছে চাগে নহ'লে মন বেয়া চাগে সেইবাবে মোৰ নমতাকে গ'ল আজিকালি তই তাইৰ মনৰ কথাও সোধনে একো নোকোৱাকৈ গম পাই গ'লি তাৰমানে তই প্ৰেমত পৰিছ এই পাগল মনে মনে থাক মোৰ কিন্তু তেনেকুৱা লাগিছে তই মোৰ কথা মাথা মাৰিব নালাগে তই নিজৰ কথা মাথা মাৰ হ'ব মোক ঢকা নিদিয়ে বৈ এতিয়া বৈ বাদ দে এইবোৰ কথা तुम्हारे नाम सिंगरे तुम्हार समान हब তুমি জানো বুঝানে অবুঝন ঝিয়াতে তোমার কাহিনী ভাল পাও বলি এবার কুয়ারা হবানে খারথি খবর খরবি হাততে হাত ধরি অ' নিবিৰ ক অথনি যে মই তোক কৈছিলোঁ অনামিকা মনটো বেয়া বুলি তাই মোক মেছেজ কৰি চৰি কৈছে হয় নেকি তোক তাই মেছেজ কৰিছিল নে তই তাইক মেছেজ কৰিছিলি তাই মোক মেছেজ কৰিছিল মই তাইক মেছেজ কৰা নাই তাইৰ লগত বহুত কথা পাতিলোঁ তাইৰ লগত কথা পাতি এনেকুৱা লাগিল যে তাইৰ বহুত কষ্টত আছে এই কষ্টৰ কাৰণ উলিয়াব লাগিব তই এতিয়া চব কাম বাদ দি ছোৱালীৰ কষ্টৰ কাৰণে বিচাৰি ফুৰিবি চব কথাতে ফুৰোৱামি ন ল'ৰা প্ৰেমত পৰিছে নহয় এতিয়া আমাৰ কথা ফুটামেই লাগিব নে কি কৰো নিবিৰ হয় দে ল'ৰা প্ৰথম প্ৰেমত পৰিছে এনেকুৱাতো হ'বই আৰু মনে মনে থাক একো প্ৰেমত পৰা নাই বাৰু গম পাইছোঁ কোন প্ৰেমত পৰিছে হ'ব 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 হেল্ল' কি কৰিছ নাই মই এনেই আছোঁ শুন না মই নহয় সিদিনা ইণ্টাৰভিউ দিব যাওঁতে অৰ্ণৱে মোক দেখিছিল আৰু মোলৈ মেছেজ কৰিছিল তাৰপিছত এতিয়া লাহে লাহে তাৰ লগত মোৰ কথা বতৰা আৰম্ভ হৈছে নাজানো মোৰ কি হৈছে কিন্তু এনেকুৱা লাগিছে যে তাৰ লগত কথা পাতিলে মই মোৰ সকলো দুখ পাহৰি যাওঁ তাক মোৰ প্ৰতিটো কথাই নিশংকাই ক'ব পাৰোঁ নাজানো ইয়াৰ ভাল পোৱা নে বেলেগ কিবা কিন্তু মোৰ অৰ্ণৱৰ লগত কথা পাতিলে কথা পাতিয়ে থাকিব মন যায় অলপ আগতো সি মোক মেছেজ কৰিছিল আৰু সেইদিনা মোৰ মন বেয়া আছিলে কাৰণে তাক মই চৰিও ক'লোঁ নাজানো কি হৈছে কিন্তু
নাই নাই ভাল পোৱা নহয় মই একো বুজি নাই পোৱা কিন্তু মানে তাৰ লগত কথা পাতি থাকিলে মোৰ বেলেগ কথা একোৱে চিন্তা কৰিবলৈ মন নাযায় জানো নাজানো মই হ'ব দে তেতিয়া ঠিক আছে সঁচাকৈ জানো মোৰ প্ৰেম হৈছে আৰু প্ৰেম কি মই জানো বুজি পাওঁ আৰু প্ৰেম বুজি পাব পৰাকৈ মই জানো ইমান ডাঙৰ হৈছোঁ এই নাই নাই এইবোৰ প্ৰেম চেম নহয় এনেই কিন্তু হ'বওতো পাৰে আচলতে হৈছে কি মই ইমান ডাঙৰ হোৱা নাই যে মই প্ৰেম কৰিব পাৰিম এই নাজানো আৰু কি হৈছে আহিলা মই ভাবিছিলোঁ নাহিবাই চাগে চৰি হা মানে ঘৰত কাম কৰি থাকোঁতে অলপ দেৰি হৈ গ'ল এতিয়া কি খাবা মোৰ একো খাবলৈ মন নাই তুমিয়ে খোৱা মই নাখাওঁ দিয়া নহয় কিবা এটা খোৱা মোলৈ অৰ্ডাৰ নিদিয়া হ'লেও হয় নেকি নহয় কিবা এটা খাব লাগিব মনে মনে থাকা মই কৈছোঁ নহয় খাবই লাগিব কালি যে তোমাৰ মনটো বেয়া বুলি কৈছিলা কিয় কোৱাচোন কিনো ক'ম মোৰ কথা মোৰ মা মই সৰু থাকোঁতেই ঢুকাল দেউতাই মোৰ চোৱা চিতা কৰিবলৈ বুলি বেলেগ এজনী মানুহ বিয়া দিলে ইমাই মোক দেখিব নোৱাৰে অনবৰতে গালিয়ে পাৰি থাকে কিন্তু মোৰ দেউতাই মোক বহুত মৰম কৰিছিল মানে আজিৰ পৰা 2 বছৰ আগতে মোৰ দেউতা ঢুকাল দেউতা ঢুকোৱাৰ পাছত মোৰ মাহীমাই মোক আৰু দেখিব নোৱাৰা হৈ গ'ল ভাবিছিলোঁ BA পাছ কৰি MA কৰিম কিন্তু মাহীমাই নিদিলে এতিয়া ঘৰত অকল কামকেই কৰাই থাকে আৰু কালি যে মই ওলাই আহিছিলোঁ সেইকাৰণে মোৰ মাহীমাই মোক গালি পাৰি থকাৰ কাৰণেই মই ঘৰৰ পৰা ওলাই গুচি আহিছিলোঁ সঁচাকৈ তোমাৰ দুখবোৰ দেখি মোৰ বহুত বেয়া লাগিছে বেয়া লাগিবলগীয়া একো কথা নাই চবৰে জীৱনটো একে নহয় তোমাৰ জীৱনতো প্ৰব্লেম আছে মোৰ জীৱনতো আছে জীৱনত প্ৰব্লেম থাকে ইয়াত বেয়া লাগিবলগীয়া একো নাই তুমি ইমান দুখ লৈ জীয়াই আছা কেনেকৈ তোমাৰ দুখবোৰ কাৰ লগত শ্বেয়াৰ নকৰা কিয় মনৰ কথাবোৰ মনত ৰাখি থ'বলৈ মই ভাল নাপাওঁ কিন্তু কথাবোৰ ক'বৰ কাৰণে উপযুক্ত মানুহ বিচাৰিয়েই পোৱা নাছিলোঁ যাকে তাকে মনৰ কথাবোৰ কৈ মনটো পাতল কৰিব নিবিচাৰোঁ মই মোক কিয় ক'লা তেতিয়া মোক কিয় উপযুক্ত বুলি ভাবিলা নাজানো তোমাৰ সন্মুখত নিজে নিজেই কথাবোৰ ওলাই গ'ল কিয় মই সেইটো নাজানো তুমি জানো বুজানে বুঝিয়াতে তোমার কাহিনী ভাল পাওঁ বুলি এবাৰ কোৱা হবানে সাৰথি সপোনৰে সুৰভি হাততে হাত ধৰি চোৱা সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা তুমি মই তোমাৰ এক
তোমাৰ মতে ভালপোৱা মানুহজন কেনেকুৱা হ'ব লাগে? প্ৰথম কথা, ভাল পোৱা হিচাপ কৰি পোৱা নাযায়। ভাল পোৱা মানুহজন আনজনে দুইজনৰ কথা বুজি পাব লাগে। এজনে আনজনৰ দুখবোৰ বুজিবলৈ চেষ্টা কৰিব লাগে। ভাল পোৱাজনৰ সাহস হৈ থিয় দিব লাগে। আচলতে কি জানা, লক্ষ্যত উপনীত হ'বলৈ ভাল পোৱাজনৰ কাষত সদায় সাহস হৈ থিয় দিব লাগে। কিন্তু আজিকালি এনেকুৱা ভালপোৱা আছে জানো? সকলোৱে যৌনতাৰ বাবে প্ৰেম কৰা দেখা যায়। কেৱল নিজৰ যৌন তৃপ্তি পূৰণৰ কাৰণেই কাৰোবাক ভালপোৱাৰ নাটক কৰা দেখা যায়। আছে জানো জীয়াই তুমি কোৱা সেই প্ৰকৃত ভালপোৱা? আছে, এতিয়াও বহুত প্ৰকৃত প্ৰেমিক যি বুজি পায় প্ৰেম মানে যৌনতা নহয়। প্ৰেম মানে কি জানা? প্ৰেম মানে হৈছে দুইজনৰ মন আৰু আত্মাৰ মিলন। আশা কৰোঁ তুমি কোৱা কথাবোৰ সঁচা হওক। তোমাৰ কাৰোবাৰ লগত প্ৰেম হৈছিলনে? সৰুৰে পৰাই প্ৰেম কি ভালপোৱা কি এইবোৰ পাই নাপালোঁ। তুমি মোৰ জীৱনলৈ অহাৰ পৰা প্ৰেম কি ভালপোৱা কি এইবোৰ অনুভৱ কৰিব পাৰিছোঁ। মোৰ এই অন্ধকাৰ পৃথিৱীখন তুমি পোহৰাইছা অৰ্ণৱ। মই তোমাক ভাল পাই পেলালোঁ। মই তোমাক বহুত ভাল পাই পেলালোঁ অৰ্ণৱ। আই লাভ ইউ। লাভ ইউ টু। ময়ো তোমাক বহুত ভাল পাওঁ, কিন্তু প্ৰকাশ কৰা হোৱা নাছিল। তোমাৰ সমান হ'ব কোন? তুমি জানো বুজানে অবুজন হিয়াতে তোমাৰ এই কাহিনী ভাল পাওঁ বুলি এবাৰ কোৱা না। হ'বানে সাৰথি সপোনৰে সুৰভি হাততে হাত ধৰি চোৱা না। সপোনতো দি থাকোতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা। সপোনতো দি থাকোতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা। ব'লা এতিয়া ইয়াৰ পৰা, বহুত সময় হ'ল। তোমাৰ লগত থাকিলে সময়বোৰ কেনেকৈ পাৰ হৈ ধৰিবকে ব'লা। নোৱাৰোঁ। যাওঁ ব'লা। ব'লা। অনামিকা! অনামিকা উঠা উঠা উঠা, অনামিকা উঠা। হৃদয় ভঙা মৰমে ঘৃণা কৰা নুবুজায় অনুভৱ অঘৰী হোৱা আমাৰ ভাৱনা বনজুইৰ দৰে জ্বলা মিছা ধাৰণা তুষাৰত চুনামীৰ এটুপি নাই আজি তুষাৰত হিমাদ্ৰীৰ হিম প্ৰপাত হ'ল আজি মৰুভূমি। কি হ'ল? তোমাক যেতিয়াৰ পৰা দেখিছোঁ তেতিয়াৰ পৰা মন মাৰিয়ে থকা দেখিছোঁ। অকলে অকলে থকা কাকুৱে মাত বোল নকৰা কিয়? কোনো মানুহ চখত অকলে নাথাকে। নিজে বিচাৰি কোনো অকলশৰীয়া নহয়। মানুহক অকলশৰীয়া কৰি পেলোৱা হয়, অকলে থাকিবলৈ বাধ্য কৰোৱা হয়। কেতিয়াবা নিজৰ প্ৰিয়জনে, কেতিয়াবা সময়। অকলে থকাটো সদায় ইচ্ছা নহয়, এই বিকল্পহীনতাই হয়। তুমি কোৱা কথাবোৰ মই কৈ বুজি পোৱা নাই। মোৰ মতে কি জানা, মানুহ আৰু সময় আমি এবাৰেই পাওঁ। সেই সময়খিনি আমি খোলা মনেৰে জীয়াব লাগে। প্ৰতিজন মানুহৰে এটা নিজা অতীত থাকে, যিয়েই মানুহৰ গোটেই জীৱন হাঁহিৰ পৰা বঞ্চিত কৰি ৰাখে। ময়ো এটা সময়ত হাঁহিছিলোঁ, ময়ো এটা সময়ত জীৱন উদযাপন কৰিছিলোঁ।